নমস্কাৰ। আজি বনাবলৈ লৈছোঁ পেনকেক। আগতেও এটা ভিডিঅ' আপলোড দিয়া হৈছে, সেইটো আছিলে বানানা পেনকেক। এয়া মই 4 চামুচ আটা লৈছোঁ। আটাৰ সলনি আপোনালোকে ময়দাও ল'ব পাৰে আৰু সৰু কাপেৰে আধা কাপ গাখীৰ লৈছোঁ আৰু এটা কণী লৈছোঁ। এতিয়া আটাইখিনি মিক্সিত এনেদৰে এটা পেষ্ট বনাই লৈছোঁ। এয়া দেখিছেই নহয়। ইয়াতে মই চেনি 4 চামুচ আৰু এচিকুট নিমখো এড কৰি দিছিলোঁ। এয়া পেনখন গৰম হোৱাত তাত 1 চামুচ ৰিফাইন দি দিছোঁ। এয়া দেখিছেই নহয়। এনেদৰে এখন এখনকৈ মই পেনকেক বনাই যাম। গেছটো একেবাৰে মই চিমত ৰাখিছোঁ আৰু এতিয়া ঢাকনি লগাই দিছোঁ। এয়া 2 মিনিট পিছত আনটো ছাইড ওলটাই দিম। এয়া দেখিছেনে কি ধুনীয়া কালাৰ। এনেদৰে মই বাকীকেইখনো বনাই ল'ম। একেবাৰে চিম্পল ৰেচিপি হয় আৰু ইনষ্টেণ্ট হয়। আপোনালোকৰ ল'ৰা ছোৱালীসকলক বনাই খাবচোন, খুবেই হেল্ডি হয়।